অ্যাকশন আমাকে কা বেলেগ ইন্টেলিজেন্ট বাৰ্গাৰ ইয়াতো পোৱাব আছে ৰ অকমান ভিডিঅ' এটা বনাই হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে বুলি আজি ওলাইছোঁ পাৰ্টি অকমান কৰিবলৈ বাহিৰ যাওঁ তো পাৰ্টিটো হ'ল মানে আজি আমাৰ এনিভাৰ্চাৰী 9th এনিভাৰ্চাৰী আমাৰ আজি পুৰা কমপ্লিট হৈছে তো গতিকে যাওঁ অকণমান বাহিৰলৈ আৰু মনটো ভাল লাগি থাকিব কাৰণ এইখিনি সময়ত আৰু ইমান বাহিৰলৈ ওলাই মেলি থকা হোৱা নাই যাওঁ অকণমান ওলাই মেলি আমাক খোৱাব আজি খোৱাব আমাক খোৱাব তাৰপৰা ক'লে যাওঁ মানে সেইটো পুৰা সঠিক হোৱা নাই হা ওলাই মেলি যাওঁ ঐ ক'ত যাবি যাওঁ আৰু ক'ৰবাত ভাল জেগা আৰু তাৰপৰা আপোনালোকক একেবাৰে জেগাত গৈ দেখাম ছেভেন চিষ্টাৰ ইয়াত আছে নেকি যাবলৈ আৰু চুৱেটাৰটো পুৰণা আপোনালোকে চিনি পায় বাকী তলৰ চুইজাৰযোৰ যোনটো পিন্ধিছোঁ ন সেইযোৰ একেবাৰে নতুন দেই আৰু চুইটাৰটোৰ পৰা মানে চুইটাৰ পিন্ধিবলগীয়া হৈছে উপায় নাই ষ্টাইল বুলিকে মানে চুৱেটাৰটো নিপিন্ধি থাকিব নোৱাৰোঁ সেইটো কাৰণে চুৱেটাৰটো এটা পিন্ধি লৈছোঁ হাইনেক পিন্ধিলোঁ তাৰপৰা মানে কাপোৰৰ লগত কিবা ভাল নালাগিলে এইফালে ইয়া হৈ গ'ল ওলোৱা বহুত দিনৰ মূৰত ওলাই দিছোঁ আপোনালোকৰ মাজত হাই বুলি তো কওক তাৰপৰা এয়া আমাৰ ফুচকা এইটো আমাৰ ফুচকা এয়া ফুচকা ফুচকা ব'লা এই ভিতৰত আছে চাওকচোন ভিতৰত হেৰিটোত আছে নেকি আমি গৈ আছো দেই ঘৰৰ পৰা ওলাই আহিছোঁ ইয়াচিন আছে এইফালে মানুহজন এইফালে বেটা আৰু ইয়া ভণ্টি এইকেইটা সদস্য আমি আৰু গৈ থাকোঁ ভণ্টিটো মোৰ লগতে থাকে কাৰণ ভিডিঅ'বোৰ বনোৱা হোৱা নাই আপুনি দেখা নাই কাৰণ মই একেবাৰে অকলে অকলে হৈ যাওঁ নহয় তাইক সেইকাৰণে আনি মেলি ইয়াতে থৈ দিওঁ আৰু তাইৰ যিহেতু কলেজ চলেজ যোৱা হোৱা নাইকি এতিয়া সেইটো কাৰণে তেল গোটেই ভৰাই লৈ ইয়াত তেল ঘৰৰ ওচৰতে আমি অকণমান শিমলুগুৰিত সোমাইছোঁ মানুহজনৰ গাটো ঠিক নাই তেওঁ মানে হাতখন বিষ হৈ আছে তো মেডিকেলত সোমাই দিছোঁ কেপিটেলত শিমলুগুৰি কেপিটেলত তেওঁ গৈছে দেখাবলৈ মই অকণ গাড়ীতে বহি আছোঁ লগত ইয়াচিন আছে মই অকণ লগত মই মানে গাড়ীতে বহি আছোঁ নামি যোৱা নাই আৰু মেডিকেল চেডিকেলত সোমালে ইমান মেকআপ চেকআপ কৰি মেলি আছোঁ ন ভাল নেদেখি সেইটো কাৰণে চিমলুগুৰি আমি আহি পালোঁ নাজিৰাতে আমি এতিয়া Beto. Syukurali. Ki koi thaka. Loh. Coffee deson age coffee khao. তেনেহ'লে আপোনালোকে দেখিলে আমি আহি পালোঁ নাজিৰা আৰু নাজিৰা হাইড আউট কেফত আমি আহিলোঁ আৰু আহি পাই কেফৰ ভিতৰত কোনোৱেই মানুহ নাছিলে আমি অকলে আৰু আমি বহুত দেৰি টাইম স্পেণ্ড কৰিলোঁ তাত আৰু একেবাৰে অকলশৰীয়া আমি আছিলোঁ ন লাগিছে যে আমি নিজেই গোটেইখন বুক কৰি লৈছোঁ নি বহুত বেছি ভাল লাগিলে আৰু বাকীখিনি আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম চাই থাকিব দেই এইফালে চাওকচোন গোটেই কেফখন একেবাৰে ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে আৰু লগতে একেবাৰে অকলশৰীয়া বহুত বেছি ভাল লাগিলে যে আমি নিজেই ক'ৰবাত একেবাৰে নিজে বুক কৰি লৈছোঁ আৰু তেনেকুৱা লাগিছে
এপিনে ইয়াচিনে চাই আছে মেনু কোনে কি খাব আৰু মই বহি আছোঁ চুৱেটাৰটো পিন্ধি আহিলোঁ তাৰপৰা ইমানেই বেছি গৰম লাগিছে নহয় গাড়ীৰ ভিতৰত চুলিৰ অৱস্থা ইয়া চুলি সৰি সৰি মই কিবা টকলি হৈ গৈছে এইকেইডাল এনেকৈ উলিয়াই ল'ব লাগে যদি উলিয়াই নলওঁ ন বহুত বেয়া লাগে তো খাই বৈ মেলি যাওঁ আৰু ফাৰ্ষ্টে দিছোঁ কফি খাই লওঁ এয়া মেৰি পতি দেৱ হাত এখনৰ পূৰা বিষ কেপিটেলত সোমাই মেলি ড্ৰপ চপ খুৱাই মেলি আনিছোঁ তাৰফালে বেটা লাগি গ'ল তাইৰ কাম কি আৰু এইবিলাকে মই বিন্দাছ বহি আছোঁ আৰু ইহঁতে কৰি আছে এইফালে এয়া কাম আৰু এইফালে চাওক আমাৰ বেটীজনী এনেকুৱা নিচিনা জেগাবোৰ পালে ঠাইবোৰ পালে মানে বহুত বেছি ভাল পায় আৰু নিজে অকলে গ'লে খুব এনজয় কৰি থাকে দেখিছে নহয় মই এইবোৰ মুহূৰ্ত আচলতে কেপচাৰ কৰি কৰি ৰাখি খুব ভাল পাওঁ সেয়ে কৰি থাকোঁ আৰু তাইৰ লগতে গ'লোঁ গৈ পেলাই মই এতিয়া উঠিছোঁ আৰু মোক ইয়াচিনে কৈ আছে যে তই এইফালে ঘূৰি দে মই কৈছোঁ এইফালে ঘূৰি দিলে কেনেকুৱা দেখাব মানুহে মোক গ্ৰুপক বুলিহে ক'ব মই এইফালে বহিছোঁ কিজানি বহিবলৈ নাজানে নেকি এনেকৈ বুলি ক'ব সি সেয়া কেমেৰা কৰি কৰি চুপতি কৰি আছে আৰু ময়ো তাক কিবা কিবি কৈ আছোঁ বাকী মোৰ চুলিৰ গতি দেখিছে ন চুলি সৰি যি গতি হৈছে মোৰ চুলিৰ কথা নকয় আৰু দিয়ক আপোনালোকক কেনেকা এইটো কি হ'ল মৰিবলৈ যোৱাটো হা আইঅ ইমান মৰম চা ঘৈণীয়েকক মৰমেই নকৰে এইপিনে কফি আহি গ'ল আমাৰ কফি খাম এতিয়া খা কফিৰ লগত একো নাই সুধা কফি অৰ্ডাৰ দিছিলোঁ গাইজ মই চুৱেটাৰ খুলি দিলোঁ ৰিলছ বনাব লাগিব নাই এতিয়া কফি খোৱা বহু সময়ৰ পাছতে আমাৰ খানা এফালে আহি গ'ল কিন্তু কি হ'ল জানেনে আমাৰ মানুহে নাইকিয়া সিহঁতে দুটা ক'ৰবাত ওলাই গুচি গ'ল মিষ্টাৰ আৰু ইয়াচিন এফালে গ'ল বাকী আমাৰ খানা আহি গ'ল তাক ফোন কৰিছোঁ সিহঁতি কৈছে গৈ আছোঁ মানে কেকটো অনা হোৱা নাছিলে যে সিহঁতি গ'ল কেকটো আনিবলৈ কেকটো আনি পাব কাটি ল'ম তাৰপাছত আৰু আমি খোৱা ষ্টাৰ্ট কৰি দিম খানা দেখিলে ৰহা নেহি যাতা কেক আহি গ'ল মিনি কেক নেকি অ' লিয়া blue color. Bendo. Hai bhai rani jata. Aduh kali ni suhan. Dia ভাল লাগিছে ন? গাটো টেবলেটটো দিয়া আপোনাৰ অ্যাকশন আমাকে কাবেলাক ইন্টেলিজেন্ট হৈ গৈছে দিনে দিনে কেকটো সৰবা হেৰিৰা কৰিছো এটা নানিটো হয় আৰু এন ক'ত দিম ইয়াত দিওঁ নেকি এনিভাৰ্সাৰী এইফালে নহয় এইফালে ইয়াত দিবি আকৌ আৰে উল্টাকে লগাইছো ইপিনে লগা এইপিনে তোক ভোক কৰিলে তোক ভোক কৰি দিছে নাপায় কিন্তু কেকটো ওচৰৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ ইমান বেছি মৰম লগা নহয় কেকটো বহুত বেছি ভাল লাগিলে আৰু খাবলৈও ভালেই আছিলে বাৰু কেকটো সৰু যদিও মানে কেমেৰাত অকণমান ডাঙৰ দেখাইছে কিন্তু তেনেকুৱা নহয় সৰুৱে হয় আৰু এইফালে আমি কেকটো এতিয়া কাটিম এইফালে ধেমালি খুব চলি আছে ঠিক আছে কাট কি হ্যাপি বুঢ়া কালৰ এনিভাৰ্সাৰী নেকি এইটো কি বছৰ হ'লনে বিয়া হ'ল 50 বছৰ মোৰ 50 হৈ গ'ল নেকি তোৰ আৰু এইটো অফাৰটো নেকি এই অফাৰত এইটো অফাৰ আৰু এটা অফাৰ আহি আছে ৰ কামিং সুন নেকি আইও ইহঁতৰ মৰম চা দেখি হিংসাতে কৈছে অফাৰটো দে এইটো অফাৰটো দে তহঁতৰে অফাৰ এইটো
আৰু এইটো আমাৰ কেকাটো এজনী আমাৰ টেটেদি মাছ নিদিবি আকৌ এইটো অফাৰ নলগাবি ই চকুৰে আঙুলি চেলেকি দিছে একদম নিগনি এৰাত নাই এইফালে দেখোন দি দে ছোৱালীজনী আৰে যা তোৰ এনিভাৰ্চাৰী ন যা দি আহিবি যা এডোখৰ এডোখৰ কাটি দে আমাৰ আজি এনিভাৰ্চাৰী আছিলে এনে ক যা ঠেলি দে show off লগত ময়ো আছো মই মানে কি হ'ল এইটো বাচন মাজি আছো আৰু মই ভিডিঅ' কেমেৰামেন মই নাথাকিলে কামবোৰ নহয় তো মই মেন মানুহ হয় কেক কটা মুহূৰ্তখিনি শেষ হোৱাৰ পাছতে এতিয়া আমি লৈছোঁ খানা খাবৰ কাৰণে আৰু খানাখিনি অলপমান ঠাণ্ডাই হ'ল বাৰু কাৰণ বহু সময় হৈ গৈছিলে আহি যোৱা খানাটো এনিভাৰ্চাৰী পাৰ্টি তো আজি বহুত খাবি যেন পাইছো দেই বহুত খাবি তই আৰু ইমান লৈছো আৰে বাপৰে বাপ চকুৰ ছেকেণ্ড টাইম নেকি চকুৰ খাই বয় হৈ গ'ল মই ন বেছি খাব নোৱাৰোঁ আৰু ইপিনে ইয়াক খাই আছে বহুত বেছি খাব নোৱাৰোঁ খাবলৈ চখ কৰোঁ কিন্তু বহুত বেছি খাব নোৱাৰোঁ কেতিয়াবা কেতিয়াবা বিশেষ দিনবোৰত এনেকৈ বাহিৰত গৈ খাবলৈ ভাল লাগে সেইকাৰণে আমি গোটেইকেইটা মিলি গৈ আজি বাহিৰতে খাই আহিলোঁ আৰু খাবলৈ খুব বেছি মন যায় কিন্তু খাব নোৱাৰোঁ মই বহুত বেছি খাব মানে পৰা হোৱা নাই কিয়া 5 মাহমানৰ পৰা খাবলৈ কাৰণে অলপ পাৰিছোঁ যদিও মানে বহুত বেছি এটা খাব নোৱাৰোঁ আৰু 3টা বিৰিয়ানী আমি অৰ্ডাৰ দিছিলোঁ যদিও আমি বিৰিয়ানী শেষ কৰিব নোৱাৰিব প্লেটবোৰ দেখিছে নহয় খালিয়ে নহ'ল আৰু এইখিনিতে এটা কথা কৈ ৰাখোঁ যে আজিৰ ভিডিঅ'টো বহুত বেছি মই মিউট কৰি ভইচ অভাৰ কৰি দিয়া নাই কিয়া কাৰণ ভিডিঅ'টো যেনেকৈ ৰিয়েলত বনিছে নহয় তেনেকৈ মই দি দিছোঁ তাতে ধামালি চুবতি বহুত সোমাই আছে সেইবোৰ আপোনালোকে অকণমান ইগন'ৰ কৰি দিব এতিয়া মাৰিব লাগিব ফটো মাৰিলে মই তেনেকুৱা ফটো মৰাই নাছিলোঁ ৰিলছ বনালোঁ 2টামান এতিয়া আমি যাব ওলাইছোঁ আৰু এফালে পেকিং কৰাই লৈছোঁ কাৰণ ঘৰত ভাইটি আছে এটা আপোনালোকে গম পায়েই এফালে এয়া যাওঁ আৰু আমি এইপিনে ফটো শেষ হোৱাই নাই মৰা সিহঁতৰ বেটা কি কৰি আছা থোৱা ফটো মাৰা শেষ নহৈছেই আৰু এইপিনে এইবোৰ পেক চেক কৰি ল'লোঁ কেকটো আমি খাবই নহ'ল নোৱাৰিলোঁ খাবলৈ কাৰণে
গাইজ আমাৰ খোৱা বোৱা শেষ হৈ গ'ল ফটো চটো মাৰিলোঁ খুব এনজয় কৰিলোঁ আৰু আজি এনেকৈ গ'ল বাকী এইটোৱে মোৰ কাৰণে গিফ্ট আছিলে দেই এইবাৰ গিফ্ট চিফ্ট নাই যোৱা বছৰ গিফ্ট আছিলে আপোনালোকক দেখাইছিলোঁ এতিয়া যাবলৈ লৈছোঁ গিফ্ট চিফ্ট নাই সেইটো কোনফালে দিছোঁ আপোনালোকেতো গম পাইছে বাকী এতিয়া আমি গৈ থাকোঁ আৰু টাটা বাই বাই ইয়াৰ পৰা দেই আমি ওলালোঁ বহুত সময় থাকিলোঁ 2-3 ঘণ্টা ইয়াতে টাইম স্পেণ্ড কৰিলোঁ এটা গৈ থাকোঁ আৰু ঘৰলৈ চিলিজনীৰ অৱস্থা নাইকিয়া হৈ আছে আমাৰ গৈ থাকোঁ দেই ফুচকা খাইছ নি নাখাওঁ মই তহঁতৰ পৰা এটা খাই দিম আৰু বুজিছ দাদা তই খাবিনে কেফৰ পৰা ওলাই আহি সন্মুখতে পাই গ'লোঁ ফুচকাৱালাটো আৰু ফুচকা দেখিলে আচলতে ৰখি থাকিবলৈ মন নাযায় আমি ফুচকা য'তে যেনেকাই নহওক তেনেকাই খাওঁ মানে লাগিলে বহুত দূৰে নাযাওঁ কিয় ৰাতিয়ে নাযাওঁ কিয় যদি আমি ফুচকা দোকান দেখি যাওঁ নহয় ৰখি পিনি 10 টকা হ'লেও আমি ফুচকা মানে খাই লওঁ আৰু অৱশেষত আপোনালোকে চাওকচোন এয়া কেফৰ ফ্ৰণ্টতে থকা মানে অপজিটতে থকা জুৱেলাৰীখনত হঠাতে মোক মানুহজনে লৈ আহিলে আৰু অৱশেষত মই এটা ধুনীয়া গিফ্ট পালোঁ কি গিফ্ট ল'লোঁ আপোনালোকক দেখাম বাৰু আৰু মই ইনষ্টাগ্ৰামত হোৱাটছআপত সেইবিলাকতো মই লগাইছোঁৱেই আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই থাকে তো তেখেতসকলে দেখিছে আৰু মই বাৰু কি ল'লোঁ আপোনালোকক অকণমান দেখাই দিম আৰু এইফালে এয়া লোৱা হৈ যোৱাৰ পাছতে এইবোৰ কৰি আছোঁ যিবোৰ ফৰ্মেলিটিজ থাকে সেইবিলাক কৰি মেলি লৈছোঁ আৰু দেৱ জুৱেলাৰ্ছ আপোনালোকেতো চিনি পায়ে নাজিৰাত সেয়াই তাৰপিছতে তাৰ পৰা ওলাই আহিলোঁ গিফ্টটো লৈ মেলি আৰু এইফালে এইকেইটা ইমানে উৎপাত কৰিছে গাড়ীত তাৰে অকণমান আকৌ ভিডিঅ'টো ৰাখি থ'লোঁ কাৰণ এইবিলাক ভাল লাগে আৰু কাৰণ বহুত বেছি ঘৰৰ পৰা ওলাই নাযাওঁ কেতিয়াবা অকণমান ওলাই যোৱা হয় আৰু বহুত দিনৰ মূৰতে 5-6 মাহ এতিয়া 6 মাহৰ মূৰতহে মই ওলাই গৈছোঁ আমি আহি পালোঁ ঘৰত আৰু এইটো আছিলে মোৰ গিফ্টটো ধুনীয়া এযোৰ ইয়েৰিং মোক এটা কিউট ইয়েৰিংছ মোক গিফ্ট কৰিছে মানুহজনে আৰু বহুত বেছি ভাল লাগিছে মোৰ পুৰা মন পচন্দৰ হয় আৰু আজি ভিডিঅ'টো এপাই শেষ কৰিছোঁ কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে